Wow, বৰ বঢ়িয়া হা এবছৰীয়া নে দুবছৰীয়া পোৱালি হা একেবাৰে হাৰ্ডি উটি গুড়া হৈ যাব বৰ নুটুকা হা কি খুৱাইছ কি খুৱাইছো মানে সেই কাজু পিস্তা বাদাম আপেল আঙুৰ এইবিলাক আৰু হাঁহকেই যদি ইমান খুৱাই ইয়াৰ ইনকামটোতো কম নহ'ব ঐ তোৰ বহুত পইচা আছে নেকি অঁ বহুত টকা খেতি বাতিও ভাল হয় নহয় এই ইনকাম টেক্স দিছা নে নাই 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 সেইবিলাক মই নাজানো এই মই টেক্সৰ মানুহ ধেমালি পাইছ তোৰ 100 টকা ফাইন দে হাঁহ তোমাৰ নেকি পোৱালি হাঁহ নে আই মিন এই স্মল ডাক নে ইয়াৰ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এইবিলাক কি খোৱা আই মিন নে কি ক'লে সেইটো হাঁহ নহয় ঘৰৰে হাঁহ আপুনি কি ক'লে মই বুজি নাপালো মানে খানা খানা কি খুওৱা খানা কাজু একো নোখোৱাও কেঁচু কুমতি কেতিয়াবা খাই কেতিয়াবা খালি পেটেৰে থাকে আৰু কি কলি একো নোখোৱা এই বন্য পানীৰ ওপৰত অত্যাচাৰ আই মিন টৰ্চাৰ এই এনিমেল একটা এইবিলাক তই বুজি নাপাও মুঠৰ ওপৰত তোক 100 টকা ফাইন কৰা হ'ল দে আকৌ 100 টকা হাঁহ ল'ব নেকি বুঢ়া নেকি কোমলীয়া বৰ ভাল স্বাস্থ্য কি খুৱাইছা হে কি খুৱাও মানে কি খুৱাও সেইবোৰ মই একো নাজানো ৰাতিপুৱা শুই উঠিয়ে ডিঙিত এটকা বান্ধি দিওঁ যোনে যি খাই কিনি খাই থাকে হা